जब होती है बात नेचुरल ब्यूटी की तो आप कभी नॉर्थ ईस्ट के असम राज्यों को नज़रअंदाज नहीं कर सकते। तो दोस्तों आज हम हमारे पहले एपिसोड में आप लोग को स्वागत करते हैं और दिखाने जा रहे हैं एक बहुत वेरी ब्यूटीफुल नेचुरल प्लेस जिसे कहते हैं भैरवकुंड। इस प्लेस की खूबसूरती देखकर आपको भी यहाँ आने की तमन्ना जाग उठेगी और आप खुद को नहीं रोक पाएंगे। तो चलिए आज का वीडियो शुरू करते हैं। तो इस वीडियो को मैं असम से बना रहा हूँ। तो बाकी का वीडियो आहक तेंते অসমীয়াতে আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আজি আমি এটা ধুনীয়া জেগা চাবলৈ গৈ আছোঁ আৰু আপোনালোকক কি জেগা নকওঁ কিন্তু গৈ পেলাইহে আপোনালোকক ক'ম। জেগাটো একদম ধুনীয়া, আপোনালোকে গতিকে একদম শেষলৈকে ব্লগটো এনজয় কৰক। আৰু এতিয়া আমাৰ গোটেই লগৰখিনি যাব। এইফালে আমাৰ জ্যোতিষ্মান গগৈ দেখিছে। তো বন্ধু বান্ধৱীসকল এয়া আপোনালোকে দেখিছে, এয়া আমি বস্তু চস্তু কেৰাহী চেৰাহী লৈ লৈছোঁ, তাত বনাই পেলাই খাব লাগিব। জাৰ চাৰ লৈ লৈছোঁ, এয়া বেগত এক্সট্ৰাকৈ কাপোৰ লৈছোঁ কাৰণ ফটো চটো এক্সট্ৰাকৈ মাৰিব লাগিব। গতিকে আপোনালোকক এই ভিডিঅ'টো এনজয় পাব ধুনীয়া ধুনীয়া। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো আমি ৰাতি 12টা বাজিছে, 12টা বজাত আমি দোকান এখনৰ আগত ৰখি আছোঁ। দোকান বন্ধ দেখিছে, চাটাৰ ডাউন। তো আমি এতিয়া যাম আৰু কাৰণ বাছখন আহোঁতে অকণমান দেৰি হ'ব বোলে, 12টা বাজিছে। তাৰপিছত আমি যাম। তো সেইফালে আন্ধাৰ হৈ আছে দেখিছে, এইফালে আমাৰ লগৰ আৰু 3জন ৰখি আছে। তো বন্ধুসকল এয়া বাছত এণ্টাৰ কৰিলোঁ আৰু এইবাৰ প্ৰথমে পালোঁ আমাৰ জ্যোতিপ্ৰসাদ আৰু এইফালে আমাৰ অমৰ দা আৰু এইফালে আমাৰ 4জন মেইনজন। এইফালে বাকী সকলো আছে, আপোনালোকক দেখুৱাই গৈছে ভাল পায়। তো বাকী আৰু কোনোবা উঠিব আছে, বাকী আপোনালোকক বাটত দেখুৱাই আছো বলক। এয়া আমাৰ ৰান্ধনী গায়কৰ নামত এজনকৈ উঠিব। লাহে লাহে ৰাতি পুৱাইছে আৰু ইয়াত বুঢ়া পাহাৰৰ টাৰ্ণিং পুৰা তেৰা বেকাকৈ গৈ আছোঁ। টাৰ্ণিঙত ড্ৰাইভাৰ দাই এইফালে গাড়ী চলাই আছে। প্লেচটো যথেষ্ট দূৰ, প্ৰায় ঘৰৰ পৰা 280 কিলোমিটাৰ। তো টাইম যথেষ্ট লাগিব। এতিয়া আমি আহি পাই গ'লোহি কলীয়া ভোমোৰা সেতু। আপোনালোকে মোৰ পিছফালে দেখিব পাইছে, মই কেমেৰাটো ঘূৰাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। এই ব্ৰিজখন 1987ত আৰম্ভ কৰা হৈছিলে আৰু এই ব্ৰিজখন 3.015 কিলোমিটাৰ দীঘল আৰু এইখনে নগাঁও আৰু তেজপুৰক সংযোগ কৰিছে। যিহেতু এই ব্ৰিজখন অলপ পুৰণা হৈছে গতিকে সিফালে আৰু এটা ৱে বনাই থকা হৈছে যাতে এইখনৰ কেতিয়াবা মেৰামতি কৰিব পাৰে আৰু সিফালেদিও পূৰা গাড়ী চলিব পাৰে। এইকণতে আমাৰ কাৰোবাৰ 1 নম্বৰ লাগিছিলে, গতিকে এইখিনিতে আহি গ'ল। ইয়াত এটা বস্তু দেখি পেলাই মন আমি আহিলোঁ যে ইয়াত ধানবিলাক একদম দমাই পেলাই থৈ দিয়ে। আমাৰ নিচিনাকৈ পূৰা ডাঙৰি বনাই পেলাই ঘৰলৈ লৈ নাযায়। ইয়াত একদম পথাৰতে চব দম কৰি পেলাই থৈ দিছে ৰাস্তা কিনাৰত। তো বাটত এইখিনিতে নামি পেলাই আমি কমলা চমলা কিনি লৈছোঁ, কিন্তু কিয়নো তাত বহুত মানুহ হ'ব গতিকে তাত বহুত দাম হ'ব জুই চাই, মানে ইয়াৰ পৰাই কিনি লোৱাই ভাল। তো এইফালে এটা সৰু মন্দিৰ আৰু যাওঁ এতিয়া আমি। তো গাইজ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি আৰু চাওক না বে প্লেচটো ইমান ধুনীয়া। ৱাও, মানে মোৰ ভাল লাগি গৈছে কিবা এটা। আৰু একদম মানে সেউজীয়া চবফালে পাহাৰ আৰু গোটেই অলপ এতিয়া কুঁৱলী, মানে ৰাতিপুৱা হৈছে কিনে কুঁৱলী লাগিছে, কিন্তু অলপ পিছত একদম মজা লাগিব বেলিটো ওলাই গ'লে। তাৰপৰা এইফালে এখন এতিয়া নদী দেখিছোঁ। ৱাও, পানীবিলাক ইমান চাফা, একদম ওচৰৰ পৰা চামগৈ, তাৰপৰা মজা লাগিব, আপোনালোকক দেখুৱাম। আৰু এতিয়া আমাৰ লগৰকেইটাক সুধোঁ কেনেকুৱা লাগিছে এইটুকুৰা দেখি। প্লেচটো অলমষ্ট আমাৰ প্লেচটো কোৱা হ'ল, আপোনাৰ ফিলিংটো কওক। মজা, ঠিকে আছে, এইজনে ভাল মানুহে মজা বুলি কোৱা পাইছোঁ। বাকী জ্যোতিষ্মান ফিলিং কেনেকুৱা আছে প্লেচ পাইছে? ভালেই। তো গাইজ এতিয়া বেলি অলপ ওলাই গৈছে আৰু এই প্লেচটো সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া, মৰম লাগি গৈছে। আৰু আপোনালোকে নিজেও চাব পাৰি ইয়াৰ বেগ কিমান ধুনীয়া। এইফালে পাহাৰ কাটি থৈছে, তথাপিও একদম এটা ধুনীয়া ভিউ আহিছে। আৰু এইফালে নদী দেখিছে, নদীৰ সোঁত, পাহাৰীয়া নদীৰ সোঁত একদম সুন্দৰভাৱে ইয়াত বৈ আছে। একদম মানে দেখিলে হৃদয় মানে চুই যায়, ইমান ধুনীয়া। তো এতিয়া আৰু এজন আমাৰ সংগী পাইছোঁ, তেওঁৰ পৰা সুধোঁ যে এই প্লেচটোলৈ আহি ফিল্ডটো কেনেকুৱা লাগিছে। ইয়ালৈ আহি ফিল্ডটো কেনেকুৱা লাগিছে? আমাৰ কেৰাহী পতা হৈ গ'ল, এইফালে জুই লগাই দিলে আৰু এইফালে দাদাই বনাব আৰু এইকেইজনে আলু কাটি আছে, এজন বিকিত দা
এজন নয়নদা আৰু বাকী দুজন বহি আছে আৰামছে কামখন অকণ সহায় কৰি দিয়ক আছে লগত থকাটোৱে বিন ন এজনো আছে লগত সেইফালে যিহেতু খানা বনি আছে গতিকে আমি ভাবিছোঁ অকণমান ইফালে সিফালে ফুৰি পেলাই চিনেৰীবিলাক অলপ চাই লওঁ আৰু ভিডিঅ' আপোনালোকক দেখুৱাওঁ তেন্তে ব'লক ভিডিঅ'টোত দেখুৱাই আছে আপোনালোকক ধুনীয়াকৈ তো এইফালে গুলি শব্দ শুনি দেখিলোঁ সেইফালে সেনাৰ পূৰা প্ৰশিক্ষণ চলি আছে আৰু পূৰা সেইফালেতো যাবলৈ নিদিব চাগে নাযাওঁ সেইকাৰণে গালি চালি খাব লাগিব আৰু আপোনালোকক দূৰৰ পৰা দেখুৱাই দিছোঁ এইফালে প্ৰশিক্ষণ পূৰা চলি আছে SSBৰ আৰু এইফালে এখন ট্ৰাইবেল ৰেষ্টুৰেণ্ট সৰু আপোনালোক এইফালে আহিলে যদি ট্ৰাইবেল ফুড ভাল পায় তেন্তে আপোনালোকে টেষ্ট কৰিব পাৰে মই বৰ্তমান নোসোমাওঁ বাৰু বাকী যাওঁ আৰু আগলৈ চাওঁ ব্ৰিজ এখন দেখা পালোঁ ব্ৰিজখনৰ পৰা পূৰা গোটেই ভিউটো মজা আহিছে এইফালে চব পানী গৈ আছে সেইফালে পাহাৰৰ মাজৰ এখন ব্ৰিজ বিউটিফুল আছে আৰু ভৈৰৱকুণ্ড ইক' টুৰিজিম কনজাৰ্ভেশ্যন চাইট আৰু ইয়াত মানুহ বহিব পাৰে ৰেষ্ট ল'ব পাৰে বনাই দিছে তাৰপিছত এইফালে জুলনা আছে আমি অকণমান জুলনাটো এনজয় কৰিব লাগিব কাৰণ জুলনা মেইন ন तो इधर मुझे एक प्यारा सा ब्रो मिला यहाँ आके कैसा लगा अच्छा लगा तो बंधुসকল पूरा ইয়াত নেটৱৰ্ক নাপায় মোবাইলৰ কিন্তু ইয়াৰ ৰাস্তা চাওক একদম বহুত ধুনীয়া ৰাস্তা একদম সীমান্তৰ ৰাস্তা অসম ভূটান সীমান্ত তো ৰাস্তা সঁচাকৈ বহুত ধুনীয়া চাওক এফালে নেচাৰেল বিউটি এফালে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডিয়া পিছ পৰি আছে বুলি কয় কিন্তু বহুত ভাল ধুনীয়া বহুত ঠাণ্ডা পানী বহুত মজা কিন্তু একদম পুৰা চাফা পানী ওচৰৰ পৰা দেখুৱাই দিয়া পানীটো পুৰা চাফা এই পানীটো পুৰা চাফা একদম ধুনীয়া বহুত ধুনীয়া পানী একদম মানে একদম খাই দিওঁ লাগে এনেকুৱা ধুনীয়া পানী তো এইজনে প্ৰসাদৰ মোবাইলৰ চাৰ্জ এতিয়া শেষ হৈ গ'ল তো এইফালে এইকেইজনী বহি আছে দীপশিখা শইকীয়া এইটো দীপশিখা খনিকৰ এইটো চিকেন পি আৰু এইটো পূজাশ্ৰী আৰু এইটো কি নাম আছে অৰূপ ঠিক আছে তো ইহঁতে এইবিলাক চাই আছে এনজয় কৰিছে এতিয়া অৰূপে ক'ব ভৈৰৱকুণ্ডৰ সৌন্দৰ্য কেনেকুৱা লাগিছে একদম বঢ়িয়া চাকাচ বিন্দাছ এইখিনিত বোলে ঘোঁৰাত উঠি পেলাই ফটো মাৰিব পাৰে তো আমিও ফটো এখন মাৰি লওঁ কিনো 20 টকা দিব লাগে বোলে ফটো মাৰি লওঁ পুৰা তোৰ কথানো কি ক'ম ইমান ঠাণ্ডা বে একদম ঘোঁৰাত উঠিছোঁ নে গাধত উঠিছোঁ মই গমেই নাপালোঁ হ'ব আৰু ইয়াত দেৰি কৰি থাকোঁ জল্দি খাবলৈ মাতিছে খাবলৈ যাম আৰু অলপ চাব আছে চাই পেলাই খাওঁ তো আমি ওপৰলৈ বগাই গৈ আছোঁ এয়া জ্যোতিপ্ৰসাদ আৰু মই বহুত কষ্ট হৈছে দেখিছে কিমান হাইট আছে ওপৰলৈ ফটো চটো মাৰি আছে ইফালে শ্লোপটো বহুত হাই হয় তো যথেষ্ট কষ্ট হৈছে ফোপাই গৈছোঁগৈ কাৰণ আমি পেটুৱা মানুহ যে এয়া আপোনালোকে দেখিব পাৰিছে বৌদ্ধ স্তূপ এইফালে ফটো মাৰি আছে জ্যোতিষ্মান আকৌ বহুত দেৰি মই জ্যোতিষ্মানক লগ পালোঁ হেল্ল' আৰু এইফালে প্ৰসাদটোতো মোৰ লগত আছেই আৰু এইফালে মালাচী তো এইফালে কিবা কিবি সৰু সুৰা দোকান আছে ইয়ালৈ আহিছোঁ বুলি কিবা কিবি গিফ্ট লৈ যাব পাৰে কিন্তু মোৰ হাতত পইচা নাই আৰু দে একো নিকিনো আৰু যাওঁগৈ এনেকৈ আৰু দেৰি হৈছে এনেও যাওঁ জল্দি তো ইয়াত আপোনালোকক মই এতিয়া ভালকৈ দেখুৱাব নোৱাৰিম কাৰণ আমাৰ ভাত খাব হৈ গ'ল তো জল্দি মাতিছে আৰু গৈ আছোঁ তো এইখন অসমৰ আৰু ভূটানৰ ওচৰৰ গেট মানে ভাৰত আৰু ভূটানৰ সীমা বুলি ক'ব পাৰি আৰু সোমাৰ প্ৰথমখন গেট এইখন আৰু গেটত কিবা লিখা আছে থেংকছ ফৰ ভিজিট ইণ্ডিয়া এইকণৰ পৰা আমি আগলৈ নাযাওঁ যিহেতু আমাৰ দেৰি হৈছে যথেষ্ট ভাত খাবলৈ নাপামেই জল্দি যাব লাগে আৰু ফটাফট খাই মেলি পেলাই ঘৰ যাব লাগে কাৰণ ৰাতি হ'বই হ'ল 4টা বাজিলেই তো এইকেইটা খাই আছে ধুনীয়াকৈ তো গাইজ আমিও খাই বৈ আহিলোঁ আৰু খাই বৈ পেলাই গাড়ীত বহি দিলোঁ এতিয়া অলপ ৰাতি হ'ব আৰু তো ভিডিঅ' ভালকৈ কৰিব নোৱাৰিম গতিকে এইখিনিতে সামৰি দিওঁ আৰু ভিডিঅ'টো আজিলৈ বাই টাটা চি ইউ ইন নেক্সট ভিডিঅ' আৰু পিছত লগ পাম বাই